নমস্কাৰ বন্ধুসকল, SMG ইনভেষ্টমেণ্ট একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। তো আজি আপোনালোকে থাম্বনেইলত চাই নিশ্চয় গম পাইছে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। আজি আমি আলোচনা কৰিম AI মানে হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি, যিটো ভৱিষ্যত বুলি মানে ধাৰণা কৰা হৈছে। বহুত মানে যিমান বিশেষজ্ঞ আছে, মাৰ্কেট বিশেষজ্ঞ হওক বা আমাৰ ভৱিষ্যতলৈ এইটো বস্তুৱে মানে হ্ৰাস কৰিব বুলি কৈছে। তো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি নহ'লে একো কামেই নহ'ব নেক্সট বাৰ। তো ইয়াতে আমি ষ্টক মাৰ্কেটতো চাবলৈ গ'লে তো AIৰ কোম্পানী লিষ্টেড হৈ আছে বহুত। যিসকল IT কোম্পানী আছে তেওঁলোকেতো ইনফৰমেশ্যন টেকন'লজি কোম্পানী যেনেকৈ TCS, ইনফোচিছ এইবোৰ যিবিলাক আছে সেইবিলাকেতো AIৰ ওপৰত কাম কৰিয়ে আছে। কিন্তু স্পেচিফিকেলি AIৰো ষ্টক আমাৰ ষ্টক মাৰ্কেটত এভেইলেবল হৈ আছে। তো তেনেকুৱা ধৰণৰ 5টা ভাল ষ্টক আপোনালোকৰ আগত লৈ আহিছোঁ মই। তো আমি এতিয়া এটা এটাকৈ হেৰিটো চাম, ষ্টককেইটা চাম। তো স্কিপ কৰি ভিডিঅ'টো নাচাব, এটা ভাল ইনফৰমেশ্যন পাব বুলি মই আশা কৰোঁ। তো বন্ধুসকল, আমি ষ্টককেইটা চাওঁ। তো বন্ধুসকল, প্ৰথম ষ্টকটো হ'ল FL ইণ্ডিয়া লিমিটেড। হয় বন্ধুসকল, এইটো এটা এডভাৰ্টাইজিং কোম্পানী, কিন্তু বাবুল AI বুলি এটা কোম্পানীয়ে যোৱা বছৰ নে তাৰে আগৰ বছৰ ইহঁতে কিনিছিল, পূৰা 100% কিনিছে বন্ধুসকল। তো ইহঁতৰ হাতত এটা AIৰ মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি কোম্পানী আছে। তো এইটো ইহঁতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চিৰ হৈ কাম কৰিব আৰম্ভ কৰিছে। তো বন্ধুসকল, এইটো ষ্টকো আপোনালোকে নজৰত ৰাখিব পাৰে। এইটো ষ্টকো AI কোম্পানী, আৰু আপোনালোকে চাব পাৰে সুন্দৰ পাৰফৰ্মেঞ্চ, বোনাছো পাই গৈছোঁ খুব সুন্দৰভাৱে, ষ্টক স্প্লিটো পাই গৈছোঁ। তো এতিয়া চাব পাৰে যে সুন্দৰভাৱে ওপৰলৈকে যোৱা আৰু আহিবৰ কাৰণে এনেও বেছি দিন হোৱা নাই। আপোনালোকক মই আগতেও কৈছোঁ বহুত, এইটো ষ্টকে ভাল পইচা বনাই দিছে ইনভেষ্টৰক, আৰু এতিয়াও বনাই দিয়াৰ কেপাচিটি আছে। তো মোৰতো বহুত মানে ভাল কোৱান্টিটিতে এইটো ষ্টকত ইনভেষ্টমেণ্ট হৈ আছে। তো আপোনালোকৰ নজৰত ৰাখিব পাৰে। কোনো ধৰণৰ বাইং চেলিঙৰ ৰিকমেণ্ডেশ্যন নহয়, আপোনালোকৰ নলেজ পাৰপাছৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ছেকেণ্ড ষ্টকটো বন্ধুসকল চাব পাৰে জেনচাৰ টেকন'লজিছ লিমিটেড। এইটো এটা ডিফেন্স আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চিৰ ওপৰত কাম কৰা ষ্টক বন্ধুসকল। তো এইটো ষ্টকৰো আপোনালোকে লং টাৰ্ম চাৰ্ট পেটাৰ্ণ চাব পাৰে। অলপমান যিহেতু এটা স্মল কেপ ষ্টক, তো এনেকুৱা ধৰণৰ হ'ব পাৰে। কিন্তু এতিয়া বৰ্তমান চাওক, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চিৰ খবৰ অহাৰ কাৰণে এইটো ষ্টক এতিয়া উঠিব ধৰিছে। তো বন্ধুসকল, নজৰত ৰাখিব পাৰে। এইটো ষ্টকো লং টাৰ্মত এটা ভাল আপোনালোকক ৱেল্থ ক্ৰিয়েট কৰি দিয়াৰ ক্ষমতা আছে বুলি মই ভাবোঁ। তো তাৰপিছত হ'ল হেপিয়েষ্ট মাইণ্ডছ এণ্ড টেকন'লজিছ লিমিটেড। এইটো এটা মিড কেপ চাইজৰ IT কোম্পানী। এইটো কোম্পানীও আপোনালোকৰ ক্লাউড ছাৰ্ভিচ আৰু AIৰ ওপৰত কাম কৰে। তো চাব পাৰে অহাৰ লগে লগে কেনেকৈ ৰেলী কৰিছিল, এতিয়া অলপমান ছাইডৱেজ আছে। তো এতিয়াও ৰেলী কৰিব পাৰে যিহেতু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি। কিন্তু এটা কথা বন্ধুসকল, কালিয়ে ৰেলী নকৰে, কাৰণ AIৰ নিউজ আহিছেহে, তাৰ কামবিলাক হ'বলৈ বাকী আছে এতিয়াও। তো আপোনালোকে যদি লং টাৰ্মৰ কাৰণে, ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে ভাবিছে যে মোক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি কাম কৰিবই, তো ভৱিষ্যতৰ কাৰণে আপোনালোকে বাস্কেটে বনাব লাগিব। কাৰণ কোনটো ষ্টকে আপোনালোকক কৰ'ৰপতি বনাই দিয়ে নাজানো, আমি কোনো নাজানে বন্ধুসকল। সেইকাৰণে মই কৈছোঁ 5টা ষ্টক লৈ আহিছোঁ। কোনোবা এটাতো বনাই দিব আপোনালোকক, বাকী 4টা নবনিলেও কথা নাই। তো সেইকাৰণে 5টা ষ্টক লৈ আহিছোঁ। এই 5টা বাস্কেট বনাই আপোনালোকে ইনভেষ্টমেণ্ট কৰিব যাব পাৰে। আৰু একেলগে নহয় বন্ধুসকল, SIPৰ মাধ্যমেৰে ইনভেষ্ট কৰিব। মান্থলি 1000 টকা, মান্থলি 2000 টকা, আপোনালোকে যেনেকৈ সক্ষম আপোনালোকে সেনেকৈ ইনভেষ্ট কৰি যাই থাকিব। তাৰপিছতটো হ'ল চায়েণ্ট লিমিটেড। এইটো এটা IT কোম্পানী প্লাছ AIৰ ওপৰতো কাম কৰে। এইটো ষ্টকৰো আপোনালোকে চাব পাৰে বহুত এনেকৈ ছেম, কাৰণ যিহেতু এটা মিড কেপ চাইজৰ, স্মল কেপ চাইজৰ কোম্পানী। কিন্তু আল্টিমেটলি কি হয় বন্ধুসকল, ওপৰলৈকে যোৱা। তো সেইটো আপোনালোকে নজৰত ৰাখিব পাৰে। এইটো এটা AIৰ কোম্পানী। আৰু লাষ্টৰ কোম্পানীটো বন্ধুসকল, এইটো এটা চাকশ্বপ লিমিটেড। এইটো এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চিৰে কোম্পানী হয়। ইহঁতে বিজনেছবিলাক যিবিলাক মিড কেপ চাইজৰ বিজনেছ আছে, তো তেওঁলোকক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি মানে AI ছাৰ্ভিচ প্ৰভাইড কৰে। তো আপোনালোকে চাব পাৰে যে সেইকাৰণে ৰিয়েলি দেখিছেনে বন্ধুসকল, ডাইৰেক্ট উঠি গৈছে। তো মইতো বহুত আগৰ পৰা ইনভেষ্টেড হৈ আছোঁ এইটো ষ্টক। আৰু মোক তাতে যোনে ক্লাছ কৰিছে বা কোনোবাই যদি মোৰ তাতে যিসকলে মানে কোৰ্চ কৰিছে, তেওঁলোককো মই এইটো বহুত আগতে ইনভেষ্ট কৰাই দিছোঁ এই ষ্টকটো। আপোনালোকো চাব পাৰে চাকশ্বপ লিমিটেড। ফাণ্ডামেণ্টেল এনালাইচিছ যদি লাগে এইটো ষ্টকৰ ওপৰত মই নিশ্চয় লৈ আহিম আপোনালোকক। তো এই 5টা ষ্টকে আছিল বন্ধুসকল, আপোনালোকে নজৰত ৰাখক। আৰু একেলগে এতিয়াতে কিনিব নালাগে বন্ধুসকল, কাৰণ বহুত ওপৰত আছে। তো যদি কেতিয়াবা ডাউন পায়, তো সেইকাৰণে মই কৈছোঁ SIPৰ মাধ্যমেৰে ইনভেষ্ট কৰক। আজি যদি ইনভেষ্ট কৰিছে এইটোৰ মানে একদম টপ লেভেলত যদি আজি ইনভেষ্ট কৰিছে আপোনালোকে, তো কালি যদি ডাউন হয় তাতেও ইনভেষ্ট কৰিব, তেতিয়া আপোনালোকে এভাৰেজ হৈ থাকিব বঢ়িয়াকৈ। তো সেইকাৰণে কৈছোঁ মান্থলি বেচিছত এইবোৰ ষ্টকত ইনভেষ্ট কৰি থাকক, কাৰণ লং টাৰ্মৰ খেল বন্ধুসকল, শ্বৰ্ট টাৰ্মৰ খেল নহয় এইবোৰ। তো সেইকাৰণে কৈছোঁ লং টাৰ্মৰ কাৰণে এই 5টা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি ষ্টক আপোনালোকক আনি দিছোঁ মই বন্ধুসকল। তো আপোনালোকে নজৰত ৰাখিব পাৰে। তো কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয় জনাবচোন।
আৰু নেক্সট ভিডিঅ' আনি থাকিম মই সেইকাৰণে তাৰ এইবিলাকৰ ওপৰতে নেক্সট ভিডিঅ' বন্ধুসকল মই ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত আনিম কাৰণ সেইটো এটা মানে ফিউচাৰ বুলি ধাৰণা কৰা হৈছে তো আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই